हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। मैं आज এটা বস্তু লৈ আহিলো মানে ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো যেটো নেকি হৈছে তোমাৰ মাইক্ৰোফোন বুলি ক'লে এটো প্ৰডাক্ট হৈছে বৰ্নিও 3.5 মিলিমিটাৰ ক্লিপ মাইক্ৰোফোন ফৰ ইউটিউব। মানে ইউটিউবৰ ভিডিও বনাবলৈ মানে ইউটিউবাৰ বিলাকে যেনেকুৱা নেকি যিকোনো এটা ধৰ মাইক্ৰোফোন ব্যৱহাৰ কৰে মই একদম খুব কম দামত পোৱা এটা মাইক্ৰোফোন আনিছো। সো আজি এটো এতিয়া আনবক্সিং কৰো। এতিয়া মাইক্ৰোফোনটো কেনেকুৱা ধৰণৰ কি আহে বা কোৱালিটি কেনেকুৱা আহে মই ধুনীয়াকৈ কৈ আছো। তো 500 টকাৰ তলত মানে আপোনাৰ মাইক্ৰোফোন ধুনীয়া মাইক্ৰোফোন এটা আহি আছে। মই আগতেও এটা আনিছিলোঁ, এইটো সেকেন্ড টাইম হয়। আগতে মানে বেলেগৰ কাৰণে আনিছিলোঁ, তো এতিয়া এইটো মই নিজৰ কাৰণে আনিছোঁ। ইয়াত আহিছে আপোনাৰ কালাৰ ব্লেক, ক'লা কালাৰ হ'ব। চাইজ হৈছে 1.5 মিটাৰ, মানে 1.5 মিটাৰটো গমেই পায় আৰু। তাৰপিছত ব্ৰেণ্ডটো হৈছে বৰ্নিও আৰু একচুৱেলি ইয়াৰ MRP আছিলে 999, কিন্তু এইটো মই ফ্লিপকাৰ্টত অফাৰ পাইছোঁ। অফাৰ পাই কিনে মই মাত্ৰ আনিছোঁ ইয়াত 259, মানে 260 টকাই আৰু 1 টকা কম। বেলেগ বস্তু মাইক্ৰোফোনটো লোৱাৰ কাৰণে এটা মোক বেগো দিছে, এইটো ৰঙা কালাৰৰ বেগ। এইটো ধৰ মাইক্ৰোফোনটো এনেকৈ ল'ব পাৰি, কোনো টেনশ্যন নোহোৱাকৈ মাইক্ৰোফোনটো ভিতৰত লৈ কিনে ক'ৰবাত মই মানে কেৰি কৰিব পাৰিম, মানে অ'টো লৈ যাব পাৰিম। এইটো বেগটো ফাৰ্ষ্ট টাইম ওলাইছে। তাৰপিছত ওলাইছে এইটো কেছ মেমো। তাৰপিছত ইয়াত এখন কুপন কাৰ্ডো আছে। If you are satisfied with our product and service and give positive product review, rating, seller feedback, we will reward you 30 rupees on PhonePe wallet. You just need to screenshot of feedback and send to WhatsApp number. মানে এই কুপন কাৰ্ডটো এনেকুৱা হৈছে যে এইটো ধৰক সেলাৰৰ পৰা দিয়া হৈছে, যাৰ পৰা নেকি মই কিনিছিলোঁ বস্তুটো, সেলাৰৰ পৰা দিয়া হৈছে। যদি মই মানে এতিয়া ফ্লিপকাৰ্টৰ পৰা যিহেতু মই এইটো বস্তুটো কিনিছোঁ, তো ফ্লিপকাৰ্টত যদি মই এটা মানে ভাল ফিডবেক এটা দিওঁ আৰু সেই স্ক্ৰীনশ্বটটো যদি এইটো হোৱাটছআপ নাম্বাৰত যদি মই চেণ্ড কৰি দিওঁ, মোক 30 টকা এটা মোক ট্ৰেন্সফাৰ কৰি দিব, ফোনপে' বা গুগল পে' ট্ৰেন্সফাৰ কৰি দিব, মানে ফোনপে' ৱালেটত দি দিব বুলি কৈছে। তো এইটো ধৰক এতিয়া যে ফ্লিপকাৰ্টত বিভিন্ন ধৰণৰ এই ৰিভিউবিলাক থাকে ন, যে প্ৰডাক্টটো বহুত ভাল পাইছোঁ, একদম ধুনীয়া প্ৰডাক্ট, এইবিলাক হৈছে একোটা এই 30 টকাৰ কাৰণে কিছুমানে ফিডবেকো দি আছে। তো যিয়ে নহওক এইটো এখন কুপন কাৰ্ডটো থাকিল। নেক্সট এইবাৰ মাইক্ৰোফোনটো ওলাই লওঁ দেই। এইটো হৈছে মাইক্ৰোফোনটো মই যিটো অৰ্ডাৰ কৰিছিলোঁ, মোৰ অৰিজিনেল প্ৰডাক্ট এইটো হৈছে এতিয়া 1.5 মিটাৰৰ ব্লেক কালাৰৰ মাইক্ৰোফোন। মই এবাৰ টুপিটো ফুলকাই দেখাই দিছোঁ। প্ৰডাক্টটো আপোনাৰ এনেকুৱা আহিব, আৰু এইটো হৈছে টুপি, এইটো হৈছে টেপ প্লাছ, আৰু এইটো হৈছে এটা ক্লিপ, যিটো নেকি আপোনাৰ মানে চাৰ্টত লগাই ল'ব পাৰে, বা য'ত আপুনি এইটো লগাই লয় সেইটো লগাই ল'ব পাৰে। মাইক্ৰোফোনটো একদম গলৰ কাষত থাককে এইটো লগোৱাকৈ এটা হৈছে ক্লিপ, আৰু ক্লিপটো আপুনি ইয়াত এনেকৈ খুৱাই ল'ব পাৰে। এই জেগাটোত ক্লিপটো খুৱাই ল'লে, তাৰপিছত এইটো বস্তু এই ক্লিপটো যিকোনো চাৰ্টত লগাই লওঁ। মই এবাৰ দেখাই দিছোঁ বাৰু কেনেকৈ লগাই। তো এইটো হৈছে এতিয়া 1.5 মিলিমিটাৰৰ মাইক্ৰোফোন। ইয়াতকৈ বেছি দীঘল নালাগে, এইখিনিয়ে যথেষ্ট হয়। তো এইটো এতিয়া মই কেনেকৈ ফিটিং কৰিব লাগে, মানে ধৰক ক'ত ল'লে বেছি ভাল হয় সেইটো মই কৈ আছোঁ। এইটো আপোনাৰ একদম মুখৰ ওচৰত যিমান থাকিব সিমানে বেছি মানে আৱাজটো ক্লিয়াৰ হ'ব। চ' এইটো ফাৰ্ষ্ট টাইম আপুনি চাৰ্টৰ তলেৰে এনেকৈ আনিব, আনি কিনে আপোনালোকৰ সুবিধা মতে য'ত আপুনি কমফৰ্ট পায় এইটো ক্লিপ আছে ন, এই ক্লিপটো বঢ়িয়াকৈ ইয়াত খুৱাই দিব। ইয়াক খুৱাই দিয়াৰ পিছত এইটো বঢ়িয়াকৈ এডজাষ্ট কৰি ল'ব। এতিয়া আপুনি যি কথা কয় ধুনীয়াকৈ কমফৰ্ট হৈ যাব, মানে বাহিৰৰ নইজটো ইমান নাহে, যিখিনি মানে ওচৰতে মানে শব্দ হৈ আছে, মানে মই যিখিনি কৈ আছোঁ সেইখিনি ধুনীয়াকৈ সেইখিনি কেটচ কৰি ল'ব মাইক্ৰোফোনটোৱে। তো এইখিনি আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ নকৰিলেও যদি একদম কম দামত আপুনি ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব, মই আপোনালোকক কম দামত অফাৰ কৰি আনি দিয়ে।